ইউথ ক্লাব আৰু ইকো ক্লাবৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ প্ৰতিভা ব্যৱহাৰিক তথা দৈনন্দিন জীৱনৰ বিভিন্ন কৰ্মৰাজিত প্ৰাকৃতিক পৰিৱেশৰ সৈতে ভাৰসাম্য বৰ্তাই ৰাখি নিজৰ দক্ষতা প্ৰতিপন্ন কৰাৰ সুযোগ লাভ কৰে। বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে সম্পূৰ্ণ সুযোগ প্ৰদান কৰিব লাগে। সেইবাবে প্ৰাথমিকৰ পৰা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে আৰ্থিক আবণ্টনো লাভ কৰিছে। লাভ কৰা ধন কিদৰে কি শিতানত খৰচ কৰিব এই বিষয়ে প্ৰতিখন চৰকাৰী বিদ্যালয়ে বিভাগীয় ফালৰ পৰা নিৰ্দেশনা লাভ কৰিছে। এই নিৰ্দেশনাটোৰ মতে প্ৰতিখন বিদ্যালয়ে আবণ্টিত ধনৰ যথেষ্ট পৰিমাণৰ ধন খৰচ কৰিব লাগিব বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ প্ৰস্তুত কৰিবলৈ। ভিডিঅ'টিৰ কাৰ্ডত আৰু ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰি এই বিষয়ে চাব পাৰে। এই ভিডিঅ'টিত ইউথ ক্লাব আৰু ইকো ক্লাব বিদ্যালয়ে কিদৰে গঠন কৰিব লাগে আৰু বিশেষকৈ ইয়াৰ একশ্যন প্লানৰ বিষয়ে বা পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিম। যিকোনো ক্ৰিয়াকলাপৰ বাবে একশ্যন প্লান বা পৰিকল্পনা হৈছে এক অপৰিহাৰ্য উপাংশ। বেছিভাগ বিদ্যালয়ে একশ্যন প্লান নোহোৱাকৈ বছৰজোৰা কৰিবলগীয়া বিভিন্ন ক্ৰিয়াকলাপ চলায়, ফলত কামবোৰ নিয়াৰিকৈ সম্পন্ন নহয়। একশ্যন প্লানে ক্ৰিয়াকলাপবোৰ নিয়াৰিকৈ সম্পন্ন কৰাৰ উপৰিও তথ্যবোৰ পঞ্জীয়ন বহীত লিপিবদ্ধ কৰাত যথেষ্ট সহায়ক হয়। ইউথ ক্লাব বা ইকো ক্লাব গঠন কৰিবলৈ এজন নডেল টিচাৰ বিদ্যালয়ে নিৰ্বাচিত কৰিব লাগিব। এই নডেল টিচাৰজনে বিভিন্ন ক্ৰিয়াকলাপবোৰ কাৰ্যকৰী দিশত সম্পন্ন হোৱাটো আৰু আবণ্টিত ধন নিৰ্দিষ্ট প্ৰয়োজনীয় শিতানত খৰচ হোৱাটো নিশ্চিত কৰিব। এতিয়া প্ৰথমত চাম ইউথ ক্লাবৰ গঠন, উদ্দেশ্য আৰু পৰিকল্পনা। ইউথ ক্লাব গঠনৰ বাবে শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতি আৰু স্থানীয় সমল ব্যক্তিক সামৰি এটি সমিতি গঠন কৰিব পাৰি। বিভিন্ন ক্ৰিয়াকলাপত সমিতিৰ সদস্য বা সভ্যসকলে প্ৰয়োজন অনুসৰি সহায় সহযোগ আগবঢ়াব। এই ক্লাবৰ উদ্দেশ্য বা অবজেক্টিভছবোৰ হ'ল ব্যৱহাৰিক জীৱনৰ কৌশল আয়ত্ত তথা বিকাশ, নিজৰ প্ৰতি থকা আত্মবিশ্বাস বৃদ্ধি কৰা, বৌদ্ধিক তথা আধ্যাত্মিক জ্ঞানৰ বিকাশ, সৎ চৰিত্ৰৱান ব্যক্তিত্বৰ বিকাশ, সামাজিক দায়বদ্ধতা আৰু ধনাত্মক চিন্তাধাৰাৰ বিকাশ। এইবোৰ মূল লক্ষ্য হিচাপে ৰাখি ক্ৰিয়াকলাপবোৰ এই বাৰ্ষিক পৰিকল্পনা অৰ্থাৎ একশ্যন প্লানত অন্তৰ্ভুক্ত কৰিব পাৰি। একশ্যন প্লান অৰ্থাৎ পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিব পৰা ক্ৰিয়াকলাপবোৰ যেনে দৈনন্দিন জীৱনৰ কিছু কৌশলগত কৰ্ম, খেলা-ধূলা, সাংস্কৃতিক ক্ৰিয়াকলাপ, নৃত্য, গীত আদি, সমাজ তথা ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টি কৰিব পৰা ক্ৰিয়াকলাপ, সামাজিক কামত সহযোগ আদি। ইয়াত দেখুওৱা একশ্যন প্লানটোত কিছু এনে ক্ৰিয়াকলাপ অন্তৰ্ভুক্ত কৰা হৈছে। বিদ্যালয়ে প্ৰয়োজন অনুসৰি আৰু বেলেগ বেলেগ ক্ৰিয়াকলাপো যোগ কৰিব লাগিব। এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰিলে একশ্যন প্লানটোৰ এটা নমুনা চাব পাৰিব। ইউথ ক্লাবৰ বাবে প্ৰস্তুত কৰা একশ্যন প্লানত অন্তৰ্ভুক্ত কৰা কিছু ক্ৰিয়াকলাপ বছৰজোৰা চলিব আৰু কিছু নিৰ্দিষ্ট দিনত হ'ব। এই ক্ৰিয়াকলাপবোৰ নিৰ্দিষ্ট কৰি থোৱা কোঅৰ্ডিনেটৰৰ তত্বাৱধানত হ'ব আৰু একশ্যন প্লান অনুযায়ী গোটেই বছৰজোৰা সময়ে সময়ে কৰা ক্ৰিয়াকলাপবোৰৰ তথ্য ফটোৰ সৈতে পঞ্জীয়ন বহীত লিপিবদ্ধ কৰিব লাগিব। গতিকে এইদৰে এখন বিদ্যালয়ে ইউথ ক্লাবৰ গঠন আৰু ইয়াৰ বাবে প্ৰয়োজনীয় একশ্যন প্লান প্ৰস্তুত কৰিব। এতিয়া আমি আলোচনা কৰিম ইকো ক্লাবৰ উদ্দেশ্য আৰু একশ্যন প্লানৰ বিষয়ে। ইকো ক্লাবৰ বাবেও ইউথ ক্লাবৰ দৰেই সমিতি গঠন কৰিব লাগিব। ইকো ক্লাবৰ প্ৰধান উদ্দেশ্য বা অবজেক্টিভছ হৈছে প্ৰাকৃতিক পৰিৱেশৰ সৈতে ভাৰসাম্য বজাই ৰাখি ব্যৱহাৰিক জীৱনৰ বিভিন্ন ক্ৰিয়াকলাপ কিদৰে কৰিব পাৰি এই বিষয়ে জ্ঞান দিয়া। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি একশ্যন প্লানত বিভিন্ন ক্ৰিয়াকলাপ যেনে স্কুল বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ, বৃক্ষৰোপণ, সামাজিক কৰ্ম, কিচেন গাৰ্ডেন, ৱেষ্ট মেনেজমেণ্ট অৰ্থাৎ কিদৰে বিভিন্ন ধৰণৰ জাবৰ জোথৰ এইবোৰ পেলাব লাগে বা কি কৰিব লাগে এই পেলনীয়া বস্তুৰ সৈতে পেলোৱাৰ আগত, ইয়াৰ সৈতে সংগতি ৰাখি বিভিন্ন ধৰণৰ উৎসৱ উদযাপন, ৰচনা, কুইজ প্ৰতিযোগিতা আদি এনেধৰণৰ ক্ৰিয়াকলাপ ইকো ক্লাবত কৰিব পাৰি। এই ক্ৰিয়াকলাপবোৰৰ ভিতৰত বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে চৰকাৰী বিদ্যালয়বোৰে ইউথ ক্লাবৰ বাবে লাভ কৰা ধনৰ মোটা অংশ খৰচ কৰিবলৈ নিৰ্দেশনা লাভ কৰিছে। বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰৰ বিষয়ে জানিবলৈ হ'লে ডেছক্ৰিপশ্যন বক্সত
দিয়া লিংকত ক্লিক কৰি চাব পাৰে। ইক' ক্লাবৰ একশ্যন প্লান অনুযায়ী কৰা ক্ৰিয়াকলাপবোৰৰ তথ্য পঞ্জীয়ন বহীত ফটোৰ সৈতে লিপিবদ্ধ কৰিব লাগিব। এই একশ্যন প্লানবোৰৰ প্ৰতিলিপি চাবলৈ ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত ক্লিক কৰিব পাৰে। এইদৰে এখন বিদ্যালয়ে ইউথ ক্লাব আৰু ইক' ক্লাবৰ বাবে একশ্যন প্লান প্ৰস্তুত কৰিব আৰু বছৰজোৰা ক্ৰিয়াকলাপবোৰ নিয়াৰিকৈ চলাই থাকিব।